কি গাইছ তহঁতে মোক এটা কথা কচোন তহঁতে কেনেকৈ পঢ়াই এক্সাম আহিলি মানে মই পঢ়িমো মানে আপোনালোকৰো টেনশ্যন হৈ থাকে যে আপোনালোকে ভিডিঅ' চালে নে নাই আৰু ভিডিঅ' দিব পৰা নাই কাৰণ মই এক্সাম মানে আহি আছে 15 তাৰিখৰ পৰা এক্সাম মই এতিয়া ভিডিঅ'ৰ কথা মাথা মাৰি আছোঁ আপোনালোকে ভাবকচোন মই ভিডিঅ' দিলে হ'বনে না এক্সাম দিলে হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আৰু মানে কিমান ব্লগ তুমি আপোনালোকৰ কাৰণে ভাবিছোঁ মই সদায় সদায় মিনি ব্লগ বনাম আৰু মানে পঢ়িব থাকিম মিনি ব্লগো বনাম সেয়ে আৰু বাকী যদি ভিডিঅ'টো মানে ভাল লাগিল কমেণ্ট কৰি দিব আৰু যিমান যি পাৰোঁ মই মানে কি নতুন কণ্টেণ্ট লৈ চেষ্টা কৰি থাকিম মানে অলপ কমেডি হওক আৰু ব্লগো বনাম মোৰ যিহেতু ব্লগে হবি চ' হবিয়েই ব্লগ সেইকাৰণে আৰু ব্লগেই কৰি থাকিম আৰু চাই থাকিব ভিডিঅ'টো বাকী ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই